हेलो स्टूडेंट आज এখন ভিডিওত আলোচনা কৰিম তোমালোকৰ ক্লাস 10 ৰ ম্যাথছৰ উপপাদ্য 6.2 দ্যাট মিন্স চ্যাপ্টাৰ 6 ত্ৰিভুজৰ 6.2 উপপাদ্য ডিসকাস কৰিম। ইয়াৰ আগৰ ভিডিওত 6.1 ডিসকাস হৈ গৈছে, তোমালোকে যদি চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া থাকিব, তাৰ পৰা চাই ল'ব পাৰিবা। সো 2 নম্বৰ উপপাদ্যত কি কৈছে যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয়। এটো আমাক কি কৰিব লাগে দেখাব লাগে। সো এটো কেনেকৈ সলভ কৰিম? সো ফার্স্ট অফ অল আমি কি কৰিম যে এটা ত্ৰিভুজ লম, এ বি সি এটা ত্ৰিভুজ লৈছো। তাৰ পিছত এনেকে এই ত্ৰিভুজটোৰ ওপৰত এটা বাহু ডি ই বাহু আমি অঙ্কন কৰিছো, যাতে কি হয় যে একে অনুপাতত ভাগ করে। দ্যাট মিন্স AD by BD হয়। AD by BD equal to AE by EC হয়। সো 6.1 উপপাদ্য মতে কিন্তু এটো ইজিলি মানে কব ডাইরেক্টলি কব পাৰি যে DE প্যারালাল BC, বাট এটো আমাক প্রুফ কৰিব লাগে। প্রুফ কৰিবৰ কাৰণে আমি কি কৰিম যে BC এটো DE তো কি নহয় সমান্তৰাল নহয় বুলি ফাৰ্স্টত ধৰি লম। ধৰি কেনে তাৰ পিছত কি কৰিম, তাৰ পিছত কি কৰিলো আমি DE ড্যাশ এটো বিসিৰ সমান্তৰাল কৈ অঙ্কন কৰিম। তাৰ পিছত আমি কি কৰিম দেখাম যে এই ই বিন্দুটো ই ড্যাশ বিন্দুটো আৰু ই বিন্দুটো একে হয় বুলি। সো এটো আমি কি কৰিলো যে লেট ফার্স্ট লেট এ বি সি ত্রিভুজত ডি রেখায় এনেভাবে লোৱা হল যাতে AD divided by BD AE divided by EC, that means AD divided by BD AE divided by EC লোৱা হল চিত্ৰত দেখুৱাৰ দৰে। প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে DE parallel BC। সো এটা আমি কি কৰিম তেনেহলে এটো প্রুফ কৰিব হলে ফার্স্টত আমি কি কৰিলো ধৰা হল DE BC ৰ সমান্তৰাল নহয়। That means a D বাহুটো BC ৰ সমান্তৰাল নহয় বুলি ধৰি লম। এতিয়া আমি কি কৰিম এটো কন্ট্ৰাডিকশন দেখাম যে D তো BC ৰ সমান্তৰাল হয়। পিছত এটা আমি দেখাম। সো এটা কেনেকৈ দেখাম, এতিয়া কি কৰিলো আমি সো এতিয়া BC ৰ সমান্তৰালকৈ DE ড্যাশ ৰেখা অঙ্কন কৰা হল। এতিয়া কি কৰিলে BC ৰ সমান্তৰালকৈ DE ড্যাশ ৰেখা অঙ্কন কৰা হল। সো DE ড্যাশ তো কি কৰিলো BC ৰ সমান্তৰালকৈ অঙ্কন কৰিলো। তেনেহলে উপপাদ্য 6.1 মতে কি হ'ব, উপপাদ্য 6.1 মতে কি হয় AD divided by BD equal to AE dash divided by E dash C। সো এটো লিখিছো যে AD divided by BD equal to AE dash divided by E dash C। এটো কিয় উপপাদ্য 6 মতে যে যদি এডাল ৰেখা কোনো ত্ৰিভুজ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত কৰে। সো এটো আমি কি কৰিম এই ইকুৱেশনটো 1 দিয়া আৰু এই ইকুৱেশনটো 2 দিয়া। 1 আৰু 2 ৰ পৰা আমি কি ক'ব পাৰো যে 1 আৰু and 2 ৰ পৰা সো লেফট হ্যান্ড সাইড এটোৰ আৰু এটোৰ লেফট হ্যান্ড সাইড কি সেম। সো রাইট হ্যান্ড সাইডটো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব। দ্যাট মিন্স AE divided by EC equal to AE dash divided by E dash C এটো ক'ব। সো ইয়াৰ পৰা কি ক'ব পৰা যায় যে AE divided by EC equal to AE dash divided by E dash C। এটো কি তেনেহলে E আৰু E dash বিন্দুটো একেটা হলেহে এটো আমি ক'ব পাৰিম ইকুৱেল টু হ'ব, আদাৰৱাইজ কি ইকুৱেল টু নহব। সো এটোৰ কাৰণে আমি কি কৰিম এতিয়া তেনেহলে কি ক'ব পাৰো যে E dash এটো কি ইকুৱেশন নাম্বার 3 দিয়া 3 ৰ পৰা ক'ব পাৰো যে
পাৰো যে ই আৰু ই ড্যাশ একেটা বিন্দুত লগ লাগিব একেটা বিন্দু হ'ব লাগিব বিন্দু হ'ব লাগিব চোৱা ই আৰু ই ড্যাশ বিন্দু দুটাই যদি এটা বিন্দু হয় সো তেনেহলে আমি কি এটো ধৰি লোৱাটো কি আমাৰ বিৰুদ্ধ ধৰি লোৱাটো কি হৈছে অসত্য সো therefore আমি ধৰি লোৱাটো অসত্য so that means কি কৰিব পাৰো therefore D parallel to BC proof D parallel to BC proof হৈ গ'ল so আশা কৰিছো ভিডিওটো বুজি পাইছা আৰু বেছি গৰমৰ কাৰণে কপিত ভিডিও বনাইছো ব্ল্যাকবোৰ্ডত মানে কিমান গৰম পৰিছে তোমালোকেতে বুজি পাইছা চাগে so এই কাৰণে কপিত বনাব লগা হ'ল so ভিডিওটো তোমালোকে প্লিজ লাইক কৰিবা আৰু চেনেলত নতুন আহি থাকিলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা থ্যাঙ্কস ফৰ ওয়াচিং